টেঙাখাটত দ্বিতীয় দিনৰ বাবে ঠিকাভিত্তিক NHM কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সন্মুখতো মংগলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত বিভিন্ন পদত কৰ্মৰত হৈ থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই হাতে হাতে বিভিন্ন ধৰণৰ প্লেকাৰ্ড লৈ কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে। বুধবাৰে দ্বিতীয় দিনৰ কৰ্মবিৰতি কাৰ্যসূচীত টেঙাখাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনত থকা ভাদৈ পাঁচআলি, দুলীয়াজান, কছাৰী পথাৰ আদি কৰি বিভিন্ন স্থানৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, স্বাস্থ্য উপকেন্দ্ৰ, আৰবান স্বাস্থ্য কেন্দ্ৰ আদিৰ পৰা প্ৰায় অৰ্ধ শতাধিক ঠিকাভিত্তিক NHM কৰ্মচাৰীয়ে নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে এই কাৰ্যসূচীত যোগদান কৰে। হয়, মোৰ আজি ক'বলগীয়া আছে আমি NHMৰ আণ্ডাৰত এইটো আণ্ডাৰত আমি টেকনিকেল নন টেকনিকেল আমি গোটেই এমপ্লয়িজখিনি তিনিদিনীয়া আমি কাৰ্যসূচী এটা ল'ব লাগিছে, কৰ্মবিৰতি বা পেন ডাউন বা ষ্ট্ৰাইক, এটা পিচফুল প্ৰচেছ। সেইটো আমি আজি কিয় কৰিবলগীয়া হ'ল? মই নিজেই 2009 জইন কৰিছিলোঁ আৰু আজি 17 বছৰ এটা চিম্পল মাননীত মই কাম কৰি আছোঁ। কিন্তু আমি কামটোতো আমি সমভাগেই কৰি আছোঁ বাকী ষ্টেট গভৰ্ণমেণ্টখিনিৰ লগত। গতিকে মোৰ কথাটো হ'ল যে এতিয়া আমাৰ এনেকুৱা সেইটো ধৰক বয়সো গুচি গৈছে যে আমি উই কেন এপ্লাই চামৱে নিউ, কিন্তু আমি যিটো আমাৰ নিজৰ যিটো এতিয়া এক্সিষ্টিং যিটো পোষ্ট আছে সেইটো পোষ্টৰ এগেইনষ্টত আমি গভৰ্ণমেণ্টত মানে মই কৰযোগে ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ কথাটো অকণমান মানে বিবেক মানে গুৰুত্ব সহকাৰে যাতে লয়। কাৰণ এই ইমান বছৰ কাম কৰাৰ পিছত আমি কোভিডৰ সময়ত আমাৰ কৰ্মচাৰীবিলাকে সৰু সজাই পৰ্যন্ত গৈছে। অল ইণ্ডিয়া হস্পিটেল আছিলে, টেঙাখাট কোভিড ইউনিট আছিলে, তাতে ঘৰ সংসাৰ ত্যাগ কৰি পেলাই 24 আৱাৰ্ছ ডিউটি কৰিছিলে এই গৰমত PPE কিট পিন্ধি পেলাই। গতিকে বাকী যিখিনি য'ত যেনেকৈ আমাক য'ত কৰিবলৈ কৈছিলে আমি NHMত আমি কৰি গৈ আছোঁ। কিন্তু আমাৰ এতিয়া মানে মেইন যিটো ক'বলগীয়া মই ভাবোঁ যে এইখন মোৰ হাতত এখন আছে যে মানে 20 ফেব্ৰুৱাৰী 20 জানুৱাৰী কেইবাবাৰো মানে হায়াৰ আপছক মানে হেৰি দিয়া হৈছিল, মেমৰেণ্ডাম দিয়া হৈছিল যে আমাৰ এইখিনি কি আছিল। কিন্তু ইয়াত তিনিটাকে মই মেইন যিটো হেৰি বিচাৰিছে, এটা হ'ল আমাৰ এটা ৰেগুলাৰাইজ কৰা। আমি যিটো অলৰেডি এটা এক্সিষ্টিং পোষ্টত আছোঁ সেইটো পোষ্টৰ এগেইনষ্টত এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ থ্ৰুৰে আমাক তাতে ৰেগুলাৰাইজ কৰক। আৰু নতুবা যদি নতুন কিবা ইনষ্টিটিউশ্যন হৈছে আৰু আণ্ডাৰ NHM লৈছে তেনেহ'লে সেইটো এটা বেলেগ এটা প্ৰচেছৰ থ্ৰুৰে সেইখিনি ৰিক্ৰুট কৰক। দেট ইজ নম্বৰ 1। নম্বৰ 2, এতিয়া আমি ভেৰি চুন আমি জানো যে আমি নেক্সট ইয়াৰ 8th পে কমিশ্যন আহিব, এতিয়া 7th পে কমিশ্যনটো লাগু হৈ আছে। এতিয়া সেইটো সম পৰ্যায়ে আমাক যাতে সেই হিচাপে যাতে আমাক পে'মেণ্টটো তেনেকৈ কৰে, এনে সম কাম সম দৰমহা আৰু ইকুৱেল ৱৰ্ক এণ্ড ফৰ ইকুৱেল পে'। আৰু মই ভাবোঁ এই দুটাই মই মেইন পইণ্টত মোৰ ক'বলগীয়া আছিল আৰু সেইটো কাৰণে আমি এটা খুব শান্তিপূৰ্ণভাৱে এই তিনিদিনীয়া কাৰ্যসূচী এটা লৈছোঁ। আমি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাই NHMৰ অধীনস্থ সকলো কৰ্মচাৰীয়ে কালি প্ৰথম দিনৰ বাবে আমি কাৰ্যসূচী হাতত লৈছিলোঁ। নিজৰ স্বাস্থ্য কেন্দ্ৰত আমি সমবেত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আজি আমি সকলোখিনি নিজৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা আহি আমি টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ প্ৰাংগণত আমি সকলো মিলিত হৈ শান্তিপূৰ্ণভাৱে তিনিদিনীয়া প্ৰতিবাদ কাৰ্যসূচীৰ আজি দ্বিতীয় দিনত আমি মিলিত হৈছোঁ। আমাৰ দীৰ্ঘদিনীয়া কিছুমান দাবী আছিলে, আমি সময়ে সময়ে সেই দাবীবিলাক চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছোঁ যদিও আমাক বাৰে বাৰে আমাক এক কথাত প্ৰতাৰণা কৰিছে বুলিয়ে ক'ব লাগিব। যদিও আমাৰ মানুহখিনিয়ে ক'ভিডৰ সময়তেই হওক বা অন্যান্য সময়তে বিভিন্ন যিকোনো কাম কেৱল আমাৰ নিজৰ দায়িত্ব বুলিয়েই নহয়, বিভিন্ন কামত লগাই কেতিয়াবা ধৰক এতিয়া আপোনালোকে যদি চাই আমাৰ স্বাস্থ্য কেন্দ্ৰৰ মানুহখিনি আধাৰ কাৰ্ড বনোৱালৈকে সকলোখিনি কাম কৰি থাকে। তাৰপিছতো আমাক কিছুমান ক্ষেত্ৰত বঞ্চিত কৰা যেন আমাৰ অনুভৱ হয় বা কৰিছে। যদিও সংবিধানৰ 39 নং অনুচ্ছেদৰ 4ৰ্থ ধাৰা অনুসৰি সমকামৰ বিপৰীতে সমমাননি দিয়া যিটো ধাৰা আছে, কিন্তু আমাক সমকামৰ বিপৰীতে সমমাননি কেতিয়াও প্ৰদান কৰা নাই। সেইবোৰ বহু সমস্যাৰে আমি জৰ্জৰিত হৈ আছোঁ। গতিকে সেইবোৰ সমস্যা যাতে আমাক চৰকাৰে অনতিপলমে সমাধান কৰে, সেই সূত্ৰে আমি চৰকাৰলৈ এই মৌন অৱৰোধ কাৰ্যসূচীৰ পালন কৰি আমি চৰকাৰক উনুকিয়াই দিব বিচাৰিছোঁ যাতে চৰকাৰে দয়া কৰি আমাৰ যিখিনি সমস্যা আমি ভুগি আছোঁ সেই সমস্যাখিনি যাতে চৰকাৰে সমাধানৰ সূত্ৰ উলিয়ায় আৰু
আৰু এটা কথা, আমি যদিও আমাৰ বহুখিনি 2006 চনৰ পৰা বহুখিনি মানুহে স্বাস্থ্য অভিযানত কাম কৰি আছে, কিন্তু অতি দুৰ্ভাগ্যজনক কথা, বহুখিনি মানুহৰ 10 বছৰ পাৰ হৈ যোৱাৰ পিছতো এতিয়া আমাক যদিও যিটো মানে আমাক ফিক্স পে দিয়ে, তাৰ বিনিময়ত ইয়েৰলি যিটো আমাক ইনক্ৰিমেণ্ট এটা দিয়ে, সেই ইনক্ৰিমেণ্টটো পাবৰ কাৰণে এপ্ৰাইজেলৰ ব্যৱস্থা কৰা হৈছে। 10 বছৰ পাৰ হৈ যোৱাৰ পিছতো এজন মানুহে নিজৰ প্ৰাপ্য পাবৰ কাৰণে এপ্ৰাইজেল দিয়াৰ ব্যৱস্থা কৰাটো কিমানখিনি যুক্তিসংগত? এইখিনি বহুখিনি সমস্যাৰে আছে আমাৰ। সেইকাৰণে আমি যাতে চৰকাৰক আমি অনুকিয়াব বিচাৰিছোঁ বা আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ সমস্যাসমূহ চৰকাৰে বুজি পাওক আৰু আমাৰ সমস্যাসমূহ অনতিপলমে যাতে সমাধানৰ সূত্ৰপাত উলিয়াই আমাক এনেকুৱা ধৰণৰ কৰ্মবিৰতিৰ পৰা বিৰত থাকিবলৈ আমাক যাতে চৰকাৰে সুবিধাকণ দিয়ে। কিয়নো আপোনালোকে আজি যদি চাই, আমি কৰ্মবিৰতি অনুষ্ঠানটো পালন কৰাৰ লগে লগে জনসাধাৰণৰ বিশেষকৈ অসুবিধা হৈছে। আজি ইমাৰ্জেঞ্চি ছাৰ্ভিচত যদিও মানুহ আছে, খুব কম সংখ্যক মানুহ। আজি NHMৰ মানুহখিনিয়ে যেতিয়া কামত কৰ্মবিৰতি অনুষ্ঠান পালন কৰিবলগীয়া হয়, তেতিয়া গোটেই স্বাস্থ্য খণ্ডটোৱে স্থবিৰ হোৱা যেন আমাৰ অনুভৱ হয় বা জনসাধাৰণে সেইটো অনুভৱ কৰিছে। আপোনালোকে যদি আজি ইয়াতে আপোনালোকে ভালকৈ দৃষ্টি নিক্ষেপ কৰিলে দেখিব যে মানুহে কিমানখিনি অসুবিধাৰ আজি সন্মুখীন হ'বলগীয়া হৈছে। এক্সৰে হওক বা এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাহিৰে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আমি যাতে অনাগত দিনত ইয়াতকৈ দীঘলীয়া কাৰ্যসূচী হাতত ল'ব নালাগে বা ইয়াতকৈ আমি বেলেগ পন্থা যাতে হাতত ল'বই নালাগে, তাৰ প্ৰতি চৰকাৰে দয়া ৰাখি আমাক যাতে সুদৃষ্টি নিক্ষেপ কৰে আৰু আমাৰ যিখিনি আমাৰ সমস্যাক লৈ আমি কৰ্মবিৰতি পালন কৰিছোঁ, সেই সমস্যাখিনি যাতে চৰকাৰে খুব সোনকালে সমাধান কৰি আমাক এক কথাত যাতে পৰিত্ৰাণ কৰে। এইখিনিয়ে মোৰ কথা ক'ব। যি আমাৰ এই 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী আজি আমাৰ দ্বিতীয় দিনত ভৰি দিছে। মূলতঃ আমি দুটা কথা আমি ইয়াতে স্পষ্টভাৱে চৰকাৰ গৃহলৈ কোৱা হৈছে। এটা হ'লগৈ কি, আমি যিমানসকল কৰ্মচাৰী আছোঁ যাতে আমি সমকামৰ কাৰণে যাতে সমদৰমহা আমাক প্ৰদান কৰে। আৰু 2 নম্বৰ কথাটো হ'ল বিত্তীয় ক্ষেত্ৰত আমাক যি মানে আজি তাৰিখৰ পৰ্যন্ত খুব দুখেৰে জনাওঁ, এটা বেংকত আমি লোন পাবৰ কাৰণেও মানে যথেষ্ট সংগ্ৰাম কৰিব লগা হয়। বেংক কৰ্তৃপক্ষই আমাক অকল জাষ্ট কণ্ট্ৰেকচুৱেল বা ঠিকাভিত্তিক নিযুক্তিৰ কাৰণে তেওঁলোকে আমাক অস্বীকাৰ কৰে। তো তেনেকুৱা ধৰণৰ যিখিনি আমি অসুবিধা ভোগ কৰি আছোঁ, লগতে আমাৰ ভৱিষ্যত মানে নিধি আজিলৈকে একো ধৰণৰ প্ৰস্তাৱ নহ'ল। তো এই সমগ্ৰ কথাখিনি যাতে চৰকাৰৰ দৃষ্টিভংগীয়ে এটা মানৱীয় দৃষ্টিভংগীয়ে তেওঁলোকে পৰ্যবেক্ষণ কৰি আমাৰ এটা যাতে সুসমাধান দিব বুলি আমি আশা কৰিছোঁ। আৰু যদি তাৰ পিছতো যদি আমাৰ এনেধৰণে কোনো ধৰণৰ পদক্ষেপ নলয়, তেতিয়াহ'লে আমি ইয়াতকৈ দীৰ্ঘদিনীয়া কাৰ্যসূচী কৰ্মবিৰতি পালন কৰিবৰ কাৰণে বাধ্য হ'ম, যিটো নেকি আমি ব্যক্তিগত পৰ্যায়তে বা ৰাজহুৱাভাৱে আমি ভবা নাই, যিহেতু তাৰ পৰা আমাৰ জনসাধাৰণৰ অসুবিধা হ'ব। প্ৰায় আমাৰ যিখিনি আমাৰ দৰমহা ভিত্তি পোৱা প্ৰায় আমাৰ শতাধিক কৰ্মচাৰী আমাৰ এইটো খণ্ড পৰ্যায়তে আছে। তাৰ ওপৰঞ্চি আমাৰ আৰু কিছু সংখ্যক কৰ্মচাৰী আছে যিসকল এতিয়া আমাৰ ইয়াতে আহিব পৰা নাই। আজি 100 ওপৰ হ'ব আমাৰ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।